আশা কৰোঁ সকলো ভালে আছা, সকলো কুশলে আছা। আজিৰ পৰা তোমালোকৰ ক্লাছবিলাক আৰম্ভণি কৰিম। চ' মই ইংৰাজী গ্ৰামাৰ ক্লাছৰ পৰা আৰম্ভণি কৰিছো। এতিয়া ইংৰাজী গ্ৰামাৰৰ প্ৰথম ক্লাছ আৰম্ভণি কৰোঁতে আমি কিছুমান বেছিক বস্তু জানিব লাগিব বা কিছুমান বেছিক বস্তু আমি শিকিব লাগে। চ' সেই বেছিক খিনিৰ পৰা আগবাঢ়িছো। বেছিক খিনি কিয় শিকিব লাগে তাৰ কাৰণে এটা তোমালোকক উদাহৰণ এটা দিছো। চাপোজ তোমালোকে এখন ঘৰ এখন বনাই আছা। চ' ঘৰটো তোমালোকে কি কৰিবা? যেতিয়া তোমালোকে যদি ফাউণ্ডেশ্যনটো যদি তোমালোকে খুব মজবুত যদি কৰি লোৱা, ঘৰখন তোমালোকে বহুত ওপৰলৈ কি কৰিব পাৰিবা? বনাই গৈ থাকিব পাৰিবা। 3 তলা 4 তলা এনেকৈ বনাই গৈ থাকিব পাৰিবা। হয়। এতিয়া যদিহে তোমালোকৰ ফাউণ্ডেশ্যনটো যদি তোমালোকৰ ক্লিয়াৰ নাথাকে, তেতিয়াহ'লে তোমালোকে কি কৰিব নোৱাৰা? ঘৰখন তোমালোকে কি কৰিব নোৱাৰিবা? বহুত ওপৰলৈ বনাব নোৱাৰিবা। কাৰণ তাৰ এটা লিমিট থাকিব যে ফাউণ্ডেশ্যনটো যিহেতু কি হৈ আছে? দুৰ্বল হৈ আছে, ফাউণ্ডেশ্যনটো মজবুত নহয়, গতিকে ইমান ওপৰলৈ কি কৰিব নোৱাৰো? তাক বনাব নোৱাৰো। হয়নে? যদিহে তোমালোকৰ ফাউণ্ডেশ্যন মজবুত থাকে, তোমালোকৰ একো চিন্তা নাই, বিন্দাছ ঘৰখন বনাই গৈ থাকিব পাৰিবা। হয়। ঠিক তেনেকুৱা আমাৰো যদি যিখিনি গ্ৰামাৰৰ যিখিনি ফাউণ্ডেশ্যন, যিখিনি বেছিক, সেই বেছিক খিনি যদি আমাৰ ক্লিয়াৰ থাকে, দেন আমাক ইংৰাজীত কেতিয়াও কোনো বলে নোৱাৰে। না আমাক টেন্সে হৰুৱাব পাৰিব, না ভইচে পাৰিব, না নেৰেশ্যনে পাৰিব, কোনেও নোৱাৰে। কিন্তু তোমালোকে যদি একদম গৈয়ে যদি প্ৰথম ক্লাছত যদি আৰম্ভণি কৰি টেন্স আৰম্ভণি কৰি দিয়া, যদি প্ৰথম গৈ যদি তোমালোকে নেৰেশ্যন আৰম্ভণি কৰি দিয়া, হয়নে? চ' অকণমান তোমালোকৰ টাফ হ'ব। সেইটো কাৰণে মই কি কৰিছো, তোমালোকক বেছিক খিনিৰ পৰা আগবঢ়াইছো ক্লাছখিনি। চ' ভালকে মন দিবা। অলপ অলপ বস্তু, একদম সৰু সৰু বস্তু। আৰু এই গোটেইখিনি বস্তু যদি কাৰোবাক নোটছ লাগে, ওপৰত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে, তাত ক্লিক কৰিবা, হোৱাটছএপত জইন হ'বা, মোক বিচাৰিবা, মই তোমালোকক ফৰৱাৰ্ড কৰি দিম এই গোটেইবিলাক নোট। ইংলিছ মিডিয়াম হওক, আছামিছ মিডিয়াম হওক। হয়। আৰু এই যিখিনি বেছিক বস্তু আছে, এই বেছিক বস্তুখিনি আচলতে ক্লাছ 3, 4, 5 তেনেকুৱা লেভেলৰ হয়। যিমানখিনি ওপৰ লেভেলৰ ষ্টুডেণ্ট আছে, তেওঁলোকেও চাবা, তোমালোকেও চাবা। চালে তোমালোকৰ বেছিক খিনি কি হ'ব? ক্লিয়াৰ হ'ব। হ'ল? এতিয়া আজি আমি প্ৰথম আগবঢ়াইছো লেটাৰ। লেটাৰ মানে হ'ল আখৰ বা বৰ্ণ। হ'ল? এতিয়া লেটাৰ কি? ইংৰাজী বৰ্ণমালাখনত থকা প্ৰত্যেকটো আখৰকে আমি কি বুলি কওঁ? লেটাৰ বুলি কওঁ। যেনে A, B, C আদি। এতিয়া লেটাৰ মানে হ'ল কিছুমান চিন বা কিছুমান চিম্বল, যাক আমি ভাষা এটা ক'বলৈ বা ভাষা এটা লিখিবলৈ আমি ব্যৱহাৰ কৰোঁ। এতিয়া মই তোমালোকক কৈ আছো। আ হ'ল এটা ৱৰ্ড, প্ৰথম দ্বিতীয় এটা ৱৰ্ড, তাত উকাৰ লাগিছে। হয়নে? চ' এইবোৰ এটা কি হয়? চিম্বল হয়। এই চিম্বল বিলাকক আমি কি বুলি কওঁ? লেটাৰ বুলি কওঁ। ঠিক তেনেকে এইটো কথা যদি মই ইংৰাজীত কওঁ, ইংৰাজী বৰ্ণমালাখনত কিছুমান কি আছে? চিন আছে বা কিছুমান চিম্বল আছে, যাক আমি ইংৰাজীটো ক'বলৈ বা ইংৰাজীটো লিখিবলৈ ব্যৱহাৰ কৰোঁ, তাক আমি কি বুলি কওঁ? লেটাৰ বুলি কওঁ। যেনে এ এটা লেটাৰ, বি এটা লেটাৰ, চি এটা লেটাৰ। হয়। চ' এনেকে আমি গোটেইকেইটাকে আমি এৰ পৰা জেডলৈ সেই গোটেইকেইটাক কি বুলি কওঁ? লেটাৰ বুলি কওঁ। এটা এটা স্পেচিফিক লেটাৰ হয়। হ'ল? তাৰপিছত আহে আমাৰ এলফাবেট। এলফাবেট মানে হ'ল বৰ্ণমালা। 2 নম্বৰত আছে তোমালোকে এলফাবেট। এলফাবেট মানে হ'ল বৰ্ণমালা। এতিয়া বৰ্ণমালা কি হয়? ইংৰাজী ভাষা ক'বলৈ বা লিখিবলৈ যিবোৰ বৰ্ণ বা আখৰ ব্যৱহাৰ কৰা হয়, বৰ্ণ বা আখৰ মানে কি আছিলে? লেটাৰ, হয়নে নহয়? চ' ইংৰাজী ভাষা ক'বলৈ বা লিখিবলৈ যিবোৰ বৰ্ণ বা আখৰ ব্যৱহাৰ কৰা হয়, সেইবোৰক একেলগে আমি কি বুলি কওঁ? এলফাবেট বুলি কওঁ। এতিয়া ইংৰাজী ভাষাটো ক'বৰ কাৰণে তুমি লেটাৰ ইউজ কৰিবই লাগিব। লাগিব নে নাই? লাগিব। এই লেটাৰ খিনি একেলগে থুপ খাই থাকে নে নাথাকে ক'ৰবাত? আমি যদি কওঁ ইংৰাজীত কেইটা লেটাৰ আছে, আমি কি বুলি কওঁ? 26 বুলি কওঁ। এই 26 টা একেলগে থুপ খাই আছে নে নাই? আছে। এই থুপ খাই যে আছে, সেই থুপ খাই থকা অৱস্থাটোক আমি কি বুলি কওঁ? বৰ্ণমালা বুলি কওঁ। মিনছ এলফাবেট বুলি কওঁ। হ'ব? অকে। এতিয়া এই এলফাবেট খনৰ কি আছে? দুটা ভাগ আছে। এটা হ'ল কি? 2 টাইপছ অফ এলফাবেট। এটা হ'ল কেপিটেল লেটাৰ আৰু এটা হ'ল স্মল লেটাৰ। কেপিটেল লেটাৰ মানে হ'ল বৰফলা, মানে ডাঙৰ হাতৰ আখৰ, ডাঙৰ আখৰ, আৰু স্মল লেটাৰ মানে হ'ল সৰু ফলা, মানে সৰু আখৰ। হ'ব? তোমালোকে স্ক্ৰীনত চোৱা। এইখনক কোৱা হয় কেপিটেল লেটাৰ, আৰু এইখন এখন কি হয়? কেপিটেল লেটাৰ হয়। ইয়াক কি কৰা হয়? আমি লিখিবলৈ ব্যৱহাৰ কৰোঁ এইখনক, আৰু এইখনক আমি ক'ত ব্যৱহাৰ কৰোঁ? যিখিনি মোৰ প্ৰিন্টিং আছে বা কিবা আছে, আমি সেইবোৰ কি কৰোঁ? ইয়াক ইউজ কৰোঁ। এইখিনি হ'ল কেপিটেল লেটাৰ। ইয়াৰ পাছত এইখন হ'ল তোমালোকৰ স্মল লেটাৰ। ইয়াক আমি প্ৰিন্টিং কৰিবলৈ বা কিতাপৰ যিবোৰ আখৰ আছে, সেইবোৰ এইখন ফলাত আছে। হয়নে? তেতিয়া আমি তাক ব্যৱহাৰ কৰোঁ। আকৌ এইখন এখন হ'ল স্মল লেটাৰ। ইয়াক আমি কেতিয়া ব্যৱহাৰ কৰিম? যেতিয়া আমি লিখিম। হাতেৰে আমি যেতিয়া লিখিম, তেতিয়া আমি তাক ব্যৱহাৰ কৰোঁ। হ'ল? এতিয়া এই যে এই যে এলফাবেটক কি পালা? দুটা ভাগ পালা। এটা কেপিটেল লেটাৰ পালা, এটা স্মল লেটাৰ পালা। হয়নে? ইহঁতৰ কিছুমান কি আছে? ব্যৱহাৰ আছে। মানে কেপিটেল লেটাৰ কিছুমান কি আছে? স্পেচিফিক ব্যৱহাৰ আছে। তাক আমি কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিবই লাগিব। এইটো মাষ্ট বি। কৰিবই লাগিব, নকৰিলে নহ'ব।
হল চ' কিছুমান তেনেকুৱা কিছুমান ব্যৱহাৰ আছে চ' সেই ব্যৱহাৰখিনি মই তোমালোকক কৈছো আৰু বাৰ কৈছো এইখিনি যিমানখিনি নোট আছে এই নোটখিনি যদি তোমালোকক লাগে তোমালোকে হোৱাটছএপ লিংকত কি কৰিবা ক্লিক কৰিবা হ'ব অকে এতিয়া চাবা ইউজিং অফ কেপিটেল লেটাৰ মানে কেপিটেল লেটাৰ ব্যৱহাৰ হল এতিয়া এক নম্বৰ ব্যৱহাৰটো হল যেতিয়া নাম্বাৰ 1 ব্যৱহাৰটো হল সেন্টেন্স এটা আমি যেতিয়া আৰম্ভণি কৰিম যেতিয়া আমি সেন্টেন্স এটা কি কৰিম বিগিন কৰিম যেতিয়া সেন্টেন্স এটা আমি আৰম্ভণি কৰিম সেই আৰম্ভণিত যিটো ৱৰ্ড লিখিম প্ৰথম ৱৰ্ড লিখিম সেই ৱৰ্ডটোৰ প্ৰথম লেটাৰটো আমি সদায় কি লিখো কেপিটেল লেটাৰ লিখো যেনে মই যদি কওঁ মিল্ক ইজ হোৱাইট বুলি কওঁতে এমটো কি লিখিছো মই কেপিটেল লেটাৰ লিখিছো এইটো এটা সেন্টেন্স হয় মানে সো এই সেন্টেন্সটো প্ৰথম আখৰটো আমি হলে কি লিখিছো কেপিটেল লেটাৰ লিখিছো মানে ইংৰাজী ভাষাৰ প্ৰথম আখৰ ইংৰাজী ভাষাৰ যিটো সেন্টেন্স থাকিব সেই সেন্টেন্সৰ প্ৰথম আখৰটো আমি হলে কি ব্যৱহাৰ কৰো কেপিটেল লেটাৰ ব্যৱহাৰ কৰো হল আৰু এটা কথা মন ৰাখিবা ইয়াত ইংৰাজী বাক্য এটা য'ৰ পৰা আৰম্ভণি হ'ব সি ক'ত গৈ শেষ হয় ফুল ষ্টপত শেষ হয় হয়নে এই ফুল ষ্টপৰ পিছত যিমানখিনি আৰম্ভণি হ'ব যিটো সেন্টেন্স আৰম্ভণি হ'ব সেই সেন্টেন্সটোৰ প্ৰথম আখৰটো আমি হলে কি ব্যৱহাৰ কৰো কেপিটেল লেটাৰ ব্যৱহাৰ কৰো এইটো হল এক নম্বৰ নিয়ম তাৰপাছত দুই নম্বৰ নিয়মটো হল নাম আৰু উপাধি যেতিয়া কি কৰা হয় ব্যৱহাৰ কৰা হয় যিকোনো এটা মানুহৰ নাম বা যিকোনো মানুহৰ উপাধি যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া তাৰ প্ৰথম আখৰটো হলে আমি কি কৰিম কেপিটেল লেটাৰ কৰিম মানে কেপিটেল লেটাৰ লিখিম মানে সি বাক্যৰ মাজত থাকিলে আমি কি লিখিব পাৰো কেপিটেল লেটাৰ লিখিব পাৰো মানে এতিয়া চাবা এই যে বাক্যটো দেখা পাই যে ইয়াত ILKISWHIT এইখিনি বস্তু আমি কি লিখা নাই কেপিটেল লেটাৰ লিখা নাই কাৰণ আমি এইখিনি বস্তু কেপিটেল লিখিব নোৱাৰো হয়নে কাৰণ আমি ইয়াত কি লিখিব লাগিব স্মল লেটাৰ লিখিব লাগিব কিন্তু কিছুমান বস্তুক আমি কেপিটেল লেটাৰ লিখিব লাগে সো সেই ক'ত লিখিব লাগে সেইটো কথাই কৈছো সো প্ৰথম নিয়ম কি আছিলে সেন্টেন্সৰ আৰম্ভণিত তাৰপিছত দ্বিতীয়টো আহিলে কি নাম বা উপাধি সাপোজ মই যদি এটা নাম লওঁ সাপোজ হিমা দাস হিমা দাস বুলি কলে এইচ কি লিখিছো কেপিটেল লিখিছো হয়নে ডি কি লিখিছো কেপিটেল লিখিছো কাৰণ হিমাটো এটা নাম আৰু দাসটো এটা কি হয় টাইটেল মানে এটা উপাধি হয় এতিয়া এই হিমাটো যেতিয়া বাক্যৰ মাজত ব্যৱহাৰ কৰিম তেতিয়া আমি তাত কি লিখিম কেপিটেল লেটাৰ লিখিম আৰু দাসটোকো যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমি তাত কি লিখিম কেপিটেল লেটাৰ লিখিম হ'ব এইটো হ'ল তোমালোকৰ 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়মটো হ'ল ঠাই নামৰ আখৰ যেতিয়া ঠাইৰ নাম বুজাব ঠাইৰ নাম মানে সি জিলা বুজাব পাৰে সি ৰাজ্য বুজাব পাৰে দেশ বুজাব পাৰে চহৰ বুজাব পাৰে নগৰ বুজাব পাৰে যিকোনো বস্তু বুজাব পাৰে ঠাই বুলি কয় যিকোনো ঠাইৰ নাম বুজাব পাৰে সো সেই ঠাইৰ নামৰ যিটো প্ৰথম আখৰ থাকিব তাত আমি কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম সাপোজ মই যদি কওঁ মৰিগাঁও এম কি লিখিছো কেপিটেল লিখিছো মই যদি কওঁ মংগলদৈ এম কি লিখিছো কেপিটেল লিখিছো হয়নে সো যেতিয়া ঠাইৰ নাম বুজাব তাৰ আখৰটো আমি প্ৰথম আখৰটো আমি কি লিখিম কেপিটেল লেটাৰ লিখিম এইটো হ'ল তোমালোকৰ 3 নম্বৰ নিয়ম 4 নম্বৰ নিয়মটো হ'ল যেতিয়া দিন বা মাহ যেতিয়া বুজাব দিন বা মাহ মানে কি যেতিয়া দিনৰ নাম যেতিয়া বুজাব দিন বোলে আজি কি দিন আজি কি বাৰ হল মাহ বোলে এইটো কি মাহ যেতিয়া আমি মাহৰ নাম ব্যৱহাৰ কৰিম যেতিয়া আমি দিনৰ নাম ব্যৱহাৰ কৰিম তেতিয়া আমি তাত কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম দিন আমাৰ কেইটা আছে 7টা আছে 7 বাৰ হয় নাই মাহ আমাৰ কেইটা আছে 12টা আছে মানে এই 12 মাহ আৰু 7 দিনৰ নামৰ আমি কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম প্ৰথম আখৰ যেনে মই যদি দিনৰ নাম কওঁ সানডে এছটো কি লিখিছো কেপিটেল লেটাৰ লিখিছো হল মাহ বুলি কওঁতে যদি মই এটা উদাহৰণ দিওঁ মাৰ্চ MARCH মাৰ্চৰ এমটো কি লিখিছো কেপিটেল লেটাৰ লিখিছো মানে কিয় লিখিছো কাৰণ দিন মাহ এইবোৰ নামৰ প্ৰথম আখৰটো আমি সদায় কি ব্যৱহাৰ কৰো কেপিটেল লেটাৰ ব্যৱহাৰ কৰো এইটো হ'ল তোমালোকৰ 4 নম্বৰ নিয়ম হ'ব তাৰপাছত তোমালোকৰ 5 নম্বৰ নিয়মটো হ'ল 5 নম্বৰ নিয়মটো কৈছো শুনা 5 নম্বৰ হ'ল যিকোনো ইতিহাস প্ৰসিদ্ধ বা যিকোনো বুৰঞ্জীৰ নামৰ লগত ৰিলেটেড যিবোৰ কীৰ্তিস্তম্ভ আছে আমাৰ সেই কীৰ্তিস্তম্ভবোৰৰ কথা যেতিয়া ব্যৱহাৰ কৰিম বা যেতিয়া বুজাম তেতিয়া আমি কি ব্যৱহাৰ কৰো কেপিটেল লেটাৰ ব্যৱহাৰ কৰো যেনে মই যদি কওঁ তাজমহল কি কেপিটেল লিখিছো ইণ্ডিয়া গেট আই কেপিটেল লিখিছো হয় নাই আকৌ যদি ব্যৱহাৰ কৰো ৰাম মন্দিৰ আৰ কি লিখিছো কেপিটেল লেটাৰ লিখিছো মানে যিকোনো বুৰঞ্জী প্ৰসিদ্ধ নাম যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমি কি ব্যৱহাৰ কৰিম
কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। হ'ব? তাৰপাছত 6 নম্বৰ নিয়মটো হ'ল যেতিয়া কোনো ধৰণৰ নদ-নদী, সাগৰ বা পাহাৰ এইবোৰৰ নাম যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া আমি কি ব্যৱহাৰ কৰিম? কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। মানে নদ-নদীৰ নাম যদি মই যদি কওঁ গংগা জি কেপিটেল লিখিছো, হয় নাই? যদি মই সাগৰৰ নাম কওঁ আটলান্টিক এখন কি সাগৰৰ নাম, এ কেপিটেল লিখিছো। হ'ব? যদি মই পাহাৰৰ নাম কওঁ হিমালয়া এইচ কেপিটেল লিখিছো, হয়নে? চ' যেতিয়া নদ-নদী, সাগৰ, মহাসাগৰ এইবোৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমি তাত প্ৰথম মাহটো কি ব্যৱহাৰ কৰিম? কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। এইটো তোমালোকৰ 6 নম্বৰ নিয়ম। তাৰপাছত 7 নম্বৰ নিয়মটো হ'ল যিকোনো পুথি মানে জানানে? হলি বুক মানে ধৰ্মীয় গ্ৰন্থ, যিবোৰ আমাৰ ধৰ্মীয় গ্ৰন্থ আছে সেইবোৰ যেতিয়া আমি ইউজ কৰিম তাৰ প্ৰথম মাহত আমি সদায় কি লিখিম? কেপিটেল লেটাৰ লিখিম। যেনে মই যদি কওঁ দা বাইবেল বি কেপিটেল লিখিছো, হয় নাই? যদি কওঁ দা গীতা জি কেপিটেল লিখিছো, হয়নে? মানে যিকোনো ধৰণৰ হলি বুক মানে ধৰ্মীয় গ্ৰন্থ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া তাৰ নামৰ প্ৰথম মাহত আমি কি ব্যৱহাৰ কৰিম? কেপিটেল ব্যৱহাৰ কৰিম। হ'ব? তাৰপাছত আছে তোমালোকৰ লাষ্ট নিয়ম, 8 নম্বৰ নিয়মটো হ'ল আই। এই আইটো যে ইউজ কৰো আমি, আই শব্দটোৱে যেতিয়া মই অৰ্থ প্ৰকাশ কৰিব তেতিয়া আমি তাত তেতিয়া আমি সেই মই অৰ্থটো যিয়ে প্ৰকাশ কৰিছে, যিটো আয়ে প্ৰকাশ কৰিছে সেই আইটোক আমি কি হিচাপে লিখিম? কেপিটেল হিচাপে লিখিম। যেনে I am a student, মই এজন ছাত্ৰ। ইয়াৰ আইটোৱে কি বুজাই আছে? মই অৰ্থটো প্ৰকাশ কৰিছে, হয়নে? যেতিয়া মই অৰ্থটো প্ৰকাশ কৰিব তেতিয়া আমি তাত কি ব্যৱহাৰ কৰিম? কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। হ'ব? এইখিনিয়ে আছিলে আজি তোমালোকৰ ক্লাছ বুলি ক'বলৈ প্ৰথম ক্লাছ। আৰু ইয়াৰ পিছত আছে তোমালোকৰ লেটাৰৰ ভাগ, ভাৱেল আছে, কনচনেন্ট আছে, তাৰপিছত ডিটাৰমিনাৰ্ছ আহি আছে, পাৰ্টছ অফ স্পীচ আহিব। এই গোটেইবোৰ বস্তু আৰম্ভণি কৰিম। চ' আজি যদি ক্লাছটো ভাল লাগিলে জনাবা, সকলো লগৰ মাজত তোমালোকে শ্বেয়াৰ কৰি দিবা। হোৱাটছএপ বাটন আছে, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, হোৱাটছএপত ক্লিক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। হ'ব? থেংক ইউ।